हेलो स्टूडेंट्स, आज आमी डिस्कस करिम एटी गुरुत्वपूर्ण रचना जेटु तोमालोकर क्लास 9 और 10 100% आहिबो। गतिके आहा आमी आरम्भ करू। रचनाटिर नाम হৈছে जुबिन गार्ग। आरम्भणि जुबिन गार्ग হৈছে অসমীয়া সংগীত জগতৰ এক অমূল্য ৰত্ন। তেওঁ গায়ক, সংগীতকাৰ, গীত ৰচয়িতা, অভিনেতা আৰু সমাজসেৱক হিচাপে জনপ্ৰিয়। অসমীয়া সংগীতক নতুন দিশলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনন্য। তেওঁ নিজৰ প্ৰতিভাৰে কেৱল অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষতে নিজৰ স্থান সৃষ্টি কৰিছে। দ্বিতীয় আছে শিক্ষা। জুবিন গাৰ্গৰ জন্ম 18 নৱেম্বৰ 1972 চনত শিৱসাগৰ জিলাৰ তিহুত হৈছিল। তেওঁৰ পিতৃ নবেন গাৰ্গ আৰু মাতৃ ইলাহ গাৰ্গ দুয়ো সংগীতৰ সৈতে জড়িত আছিল। জুবিনে গুৱাহাটী মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। ছাত্ৰ অৱস্থাতে সংগীতৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ দেখা যায় আৰু তেওঁ সংগীতক নিজৰ জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰে। কৰ্মজীৱন। জুবিন গাৰ্গৰ প্ৰথম ৰেডিঅ' এলবাম এনামিকা জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ চাইলেন্স, প্ৰেম, টকাৰী, জানমণি, ফুল আদি বহুতো এলবামৰ জৰিয়তে অসমীয়া সংগীতক নতুন ৰূপ দিলে। তেওঁৰ বলিউডৰ য়া আলী আৰু দিল তু হি বাতা গানসমূহে তেওঁক ৰাষ্ট্ৰীয় খ্যাতি প্ৰদান কৰে। লগতে তেওঁ মিছন চাইনা, ৰত্নাকাৰ, লুই আদি চলচ্চিত্ৰত অভিনয় কৰি এজন সফল অভিনেতা হিচাপে প্ৰতিষ্ঠিত হৈছে। স্মৰণি। জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ সমাজ সেৱতা আগ্ৰহী ব্যক্তি। তেওঁ বহুত অসহায় লোকক সহায় কৰে আৰু অসমীয়া সংস্কৃতিৰ বিকাশৰ বাবে সদায় কাম কৰি যায়। তেওঁ অসমৰ গৌৰৱ। তেওঁৰ সংগীত আৰু কৰ্ম সমাজৰ বাবে এক অনুপ্ৰেৰণা। চিৰদিনে জুবিন গাৰ্গৰ নাম অসমীয়া সংগীতৰ ইতিহাসত সোণালী অক্ষৰত লেখা হৈ থাকিব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰচনাটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা। আৰু তোমালোকে জুবিন গাৰ্গক ভাল পাই থাকিলে মোৰ ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব